গুড আফটাৰনুন এভৰিৱান। কেনেকুৱা আপোনালোকৰ ভালনে? এতিয়া মই দুপৰীয়া ভাত সাজ বনাবলৈ লৈছোঁ। প্ৰথমতে নেন্সিৰ কাৰণে ৰুটি বনাই লৈছোঁ। তাই আকৌ ভাত নাখায় নহয়, তাই ৰুটিহে খায়। প্ৰথমতে ৰুটিকেইটা বনাই লৈছোঁ, তাৰপাছতে লাহেকৈ ভাত পানী বনাম আৰু। আজি বিশেষ একো বনোৱা নাই, আলু আৰু ঢেকীয়া ভাজিম আৰু মাছ ফ্ৰাই কৰিম আৰু দাইল ভাত। আজি দুপৰীয়া ভাত সাজ তেনেকৈ খাম আজি আকৌ আমাৰ এওঁ ডিউটি নগ'ল, নেন্সিৰ স্কুল বন্ধ, সেইকাৰণে দুয়োটাই মিলি ভাত পানী বনাম আৰু আজি। এয়া মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ আৰু এইফালে ঢেকীয়া ভাজিবলৈ লৈছোঁ। ঢেকীয়া ভাজি খাই মই বিৰাট ভাল পাওঁ আকৌ, খালি লগত চানা আৰু আপোনাৰ কেঁচা বুট আৰু মানে কুমলীয়া ঔটেঙা হ'ব লাগে, তেতিয়া আৰু বেছি ভাল লাগে। কিন্তু আজি সেইকেইটা নাই, মই সোধা আলু আৰু ঢেকীয়াই ভাজিম আৰু। ঔটেঙা ওলোৱাই নাই নেকি বজাৰত। বতৰটো যে কি লাগিলে আৰু, একদম নেৰা নেপেৰাকৈ বৰষুণ দিয়ে আছে। এতিয়া বৰ্তমান চিপ চিপকৈ বৰষুণ দি আছে, মাজে মাজে আকৌ বিৰাট ডাঙৰকৈ বৰষুণ দিয়ে নহয়। বৰষুণৰ বতৰ ভাল লাগে, কিন্তু লেঠাৰিকৈ এনেকৈ বৰষুণ দি থাকিলে ভাল নালাগে। এয়া ঢেকীয়াখিনি মই ভাজিবলৈ লৈছোঁ। আন এটা কেৰাহীত মাছ ফ্ৰাই কৰি আছোঁ। ঢেকীয়া ভাজি কাৰ কাৰ প্ৰিয় বাৰু কমেণ্টত জনাবচোন। মই খাই বিৰাটেই ভাল পাওঁ। এয়া নেন্সিক দেউতাকে ৰুটি খুৱাই আছে। তাই আকৌ খোৱাৰ সময়ত বৰ আমনি নহয়, খাবলৈ মনে নকৰে। তাইক ফুচলাই ফুচলাই খুৱাই আছে দেউতাকে। আজি আকৌ মোবাইলটো নাই দিয়া, চাওঁচোন মোবাইল নিদিয়াকৈ খাবলৈ পাৰে নোৱাৰে। নেন্সিয়ে দেউতাকক লগাইছে, মায়ে সদায় ৰিলচ বনাই থাকে। মোৰ ঢেকীয়া ভাজি আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ভাত খাম আৰু লাহেকৈ। ফাইনেলি ঢেকীয়া ভাজি আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া আমাৰ দুপৰীয়া ভাত সাজ, দুইজনৰ কাৰণে বাঢ়ি ল'লোঁ। মাছ ফ্ৰাই, ঢেকীয়া ভাজি, ঢেকীয়া আলু ভাজি, ভাত, দাইল। আজি দুপৰীয়া সাজ এয়াই। এতিয়া আমি তেতিয়াহ'লে খাই লওঁ। আপোনালোকে দুপৰীয়া ভাত সাজ নাই খোৱা যদি আমাৰ লগতে বাঢ়ি লওক, একেলগে খাওঁ। দাইলত নেমু টেঙা চেপি খাই কোনে কোনে ভাল পায় বাৰু? মই আকৌ নেমু টেঙা নহ'লে ভাতেই খাব নোৱাৰোঁ। নেমু টেঙা চেপি দাইলত খাই দাইলৰ সোৱাদকণেই বেলেগ হৈ যায়, চাবচোন। নেখায় যদি খাবলৈ আৰম্ভ কৰক আৰু। নেমু টেঙাটো আপোনাৰ পেটৰ কাৰণে খুব ভাল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।